নমস্কাৰ, মই গকুলে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ প্ৰদান কৰা হৈছে। দাম কমিছে ৰন্ধন গেছৰ। প্ৰতিটো চিলিণ্ডাৰত 200 টকাকৈ দাম কমিছে। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ, কাৰণ দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃহৎ ৰেহাই, 200 টকাকৈ ছাবচিডি দিব গ্ৰাহকক। আৰু 12টা চিলিণ্ডাৰলৈকে গ্ৰাহকে পাব এই সুবিধা। প্ৰতিটো চিলিণ্ডাৰত কমিল 200 টকাকৈ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত 9 কোটি হিতাধিকাৰী লাভ কৰিব এই সুবিধা। দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত 9 কোটি হিতাধিকাৰী এই সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 200 টকাকৈ দাম কমিল চিলিণ্ডাৰৰ। দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ প্ৰদান কৰা হৈছে। দাম কমিছে ৰন্ধন গেছৰ। প্ৰতিটো চিলিণ্ডাৰত 200 টকাকৈ দাম কমিছে। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ আৰু খবৰ, কাৰণ দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃহৎ ৰেহাই, 200 টকাকৈ ছাবচিডি দিব গ্ৰাহকক। আৰু 12টালৈ চিলিণ্ডাৰলৈকে গ্ৰাহকে পাব এই সুবিধা। প্ৰতিটো চিলিণ্ডাৰত কমিছে 200 টকাকৈ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত 9 কোটি হিতাধিকাৰী লাভ কৰিব এই সুবিধা। দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত 9 কোটি হিতাধিকাৰী এই সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 200 টকাকৈ দাম কমিল চিলিণ্ডাৰৰ। গতিকে এনেধৰণৰ বা বাতৰি পাই থাকিবৰ কাৰণে যদিও বৰ্তমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।